লাগিছে আজি ঐতিহাসিক দিন মানে আমাৰ মাজবাট সমষ্টিত ক'বলৈ গ'লে টাউন নাছিল আগত 25% ওদালগুৰি টাউনটো মাজবাটৰ লগত আছিল কিন্তু আফটাৰ ডেলিমিটেশ্যন সেইটো আমাৰ পৰা গুচি গৈছিল মানে আৰবান মানে জিৰ' আছিল মাজবাটত কিন্তু যিহেতু এইবাৰ জিৰ'ৰ পৰা দুটা আৰবান পালোঁ খুব সুখী মই নিজে আৰু যিহেতু নতুন কমিটি পাইছোঁ তেখেতসকল ভালকৈ চলাব পাৰক ভালকৈ টাউনৰ উন্নয়নৰ কাম কৰক তাকে মই কামনা কৰিছোঁ তাৰ কাৰণে চানচুমা বসুমতাৰী ডাঙৰীয়া তেখেতে চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন আছে প্ৰায় 11জন সদস্য আছে সকলোকে মই আজি শুভেচ্ছা যাচিছোঁ পৰামৰ্শটো এইটোৱেই হ'ব যে প্ৰথম অফিচ ল'ব লাগিব তেওঁলোকে নতুন হিচাপে বহুত কষ্ট থাকিব মই যিহেতু নিজেই ইয়াৰ বিধায়ক হিচাপে মই তেওঁলোকক যিমান পাৰোঁ মই সহায় কৰিম আৰু মেইনটো হ'ল মাষ্টাৰ প্লেন বনাই পেলাইহে আমি আগুৱাই যাব লাগিব তাৰ কাৰণে মই লগত থাকিম তেখেতসকলৰ লগত মই নিজেও এক্স অফিচিঅ' মেম্বাৰ আৰু ময়ো অসমৰ মন্ত্ৰী হিচাপে যিমান পাৰোঁ অসম চৰকাৰৰ পৰা তেখেতসকলক মই সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম কোনটো দিগত চাই পেলাই কৈছে মই ক'ব নোৱাৰিম এইটো কি কয় জনগোষ্ঠী সকলো ক্ষেত্ৰত চোৱা অলপ অসুবিধা আছে তাৰ কাৰণে এইটো যিটো ৱাৰ্ড যি ৱাৰ্ডত যি আছে তেনেকুৱাকৈ নিশ্চয় কৰিছে এইটো এই দিশত চোৱা হোৱা নাই যিহেতু ৱাৰ্ডৰ পৰা থাকিব লাগে এই হিচাপে হেৰি কৰা আছে তেনেকুৱা অনাগত পিছৰ দিনত থাকিব এইবিলাক আপুনি যিহেতু কৈছে এই কথাটোকৈ পিছত মনত ৰাখিম এইবিলাকতো বেছিক কাম কৰিবই লাগিব কৰিব এইখিনি কৰিব প্ৰথমতে মই আপোনালোকৰ মিডিয়াত থৈ দি আমাৰ যিজন কেবিনেট মিনিষ্টাৰ মাননীয় আমাৰ সন্মানীয় চৰণ বড়ো ডাঙৰীয়া আমাৰ BTCৰ চিফ হাগ্ৰামা মহলীয়া ডাঙৰীয়া আৰু আমাৰ আজি সভাৰ যিটো চিফ গেষ্ট মেডাম মুনমুন ব্ৰহ্ম তেওঁ আৰ্বান ডেভেলপমেণ্টৰ ডিপাৰ্টমেণ্ট EM তেওঁলোকক প্ৰথমতে মই ধন্যবাদ যাচিছোঁ আৰু আজি আমাৰ বিশেষ আজি যিটো পবিত্ৰ দিন আমাৰ ৰৌতাটো ৰুৰেল আছিলে আজিৰ পৰা আমি আৰ্বানত ডেভেলপ কৰিলোঁ এইটো প্ৰচেছটো ক'বলৈ গ'লে আমাৰ আগৰ যিজন গভমেণ্ট আছিলে আগৰ গভমেণ্ট UPPL গভমেণ্ট তেওঁলোকৰ দিনতেই মানে প্ৰচেছ হৈ আছিলে কিন্তু বিভিন্ন নিৰ্দিষ্ট কিবা এটা কাৰণত বোধহয় হৈ উঠা নাই কিন্তু আজি আমাৰ গভমেণ্টৰ যিবিলাক EM হওক মিনিষ্টাৰ হওক তেওঁলোকৰ অনেক চেষ্টাত আজি হৈ উঠিল আজি আমাৰ চিফ গেষ্ট হিচাপে আমাৰ মাননীয় মুনমুন মেডাম আহি উপস্থিত হৈছে কামটো সমাধা হ'ল যিয়ে নহওক আজি যিটো এৰিয়া ইয়াৰ সম্বন্ধে মই ক'ব বিচাৰিছোঁ আমাৰ ৰৌতাটো টোটেল আমাৰ 15,000 পপুলেশ্যনত গঠিত আৰু বৃহৎ এটা এৰিয়া মই এৰিয়াটো ক'ব বিচাৰিছোঁ এৰিয়াটো মোৰ ইয়াতে লিখা আছে নৰ্থ ভিলেজ আছে মনা ধনচিলৈকে চলিব আমাৰ নৰ্থ সাউথত আছে ভিলেজ ঝাৰগাঁও 1 নম্বৰ ঝাৰগাঁও তাৰপিছত ইষ্টত আছে 1 নম্বৰ মেলাবিল আৰু ৱেষ্টত আছে ভিলেজ পৌৰাবাৰী সেইখিনি এৰিয়াত গঠিত আৰু টোটেল আমাৰ তেতিয়া যিটো হৈছিলে 10টা ৱাৰ্ডৰে গঠিত হ'ব আমাৰ টোটেল মেম্বাৰ আছে 11 এটা ৱাৰ্ডত আমাৰ এটা জইন কৰা আছে আৰু আমাৰ যিটো হেৰি আছে পপুলেশ্যন টোটেল 15,000 গতিকে আমি যিহেতু আজিৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ আমি আগন্তুক দিনত ৰাইজৰ যিটো সুবিধা আছে অসুবিধা গোটেইটো চাম আৰু য'ত আমি যিমানটো পাৰোঁ আমি সমাধান কৰিব চেষ্টা কৰিম গতিকে মই এইটো মুহূৰ্তত বিশেষ বেছি ক'ব বিচৰা নাই গতিকে আমাৰ যিটো কৰণীয় আছে আমাৰ যিটো ইমিডিয়েট যিবিলাক অফিচাৰ আছে যেনেকৈ এক্সিকিউটিভ অফিচাৰ আছে আমাৰ ইয়াৰ ওপৰত আমাৰ কোকৰাঝাৰত আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ দিহা পৰামৰ্শ ডেফিনেটলি ল'ম তেওঁলোকৰ যিটো দিহা পৰামৰ্শ তেওঁলোকৰ যিটো কৰণীয় আমালৈ দায়িত্ব অৰ্পণ কৰিব আমি সম্পূৰ্ণকৈ কৰিবলৈ আমি দৃঢ় প্ৰচেষ্টা কৰি আছোঁ নাই ৰৌতাটো সমস্যাৰে জড়িত 1 নম্বৰ ট্ৰাফিক আপুনি চাব ওদালগুৰি যিটো চাৰিআলি হয় প্ৰপাৰ চাৰিআলিৰ পৰা যিটো আমাৰ মানে ওদালগুৰি ৰোড তাতে আপুনি মই আৰু গাড়ী লৈ যাব নোৱাৰোঁ তাতে ই ৰিক্সাই হওক গাড়ী হওক কি হয় এনেই মানে বিভিন্ন ক্ষয় ক্ষতি হোৱাৰ মানে সম্ভাৱনাই বেছি গতিকে আমি এইবিলাকত চেষ্টা ল'ম এইবিলাক ঠিক ঠাক কৰিব চেষ্টা কৰিম ড্ৰেইনেজটো আমাৰ প্ৰায়ৰিটি থাকিব ড্ৰেইনেজ থাকিব ষ্ট্ৰীট লাইট থাকিব প্লাছ আমাৰ ৰোড থাকিব ৰাস্তা মেইনলি ৰাস্তাত আমি প্ৰায়ৰিটি দিম ড্ৰেইন দিম আমাৰ যিটো ডাষ্টবিনৰ ব্যৱস্থা গাৰ্বেজ আমাৰ একদম অপৰিষ্কাৰ আছে আমাৰ টাউনটো আমি আপুনি চাব মাছ বাজাৰ গ'লে আমি যাবই নোৱাৰোঁ এইবিলাক আমি চিন্তা অলৰেডি কৰিছোঁ তাৰমানে আমি গাৰ্বেজ ক'ত কৰিম কেনেকৈ ড্ৰেইনেজ কৰিম ৰোড কেনেকৈ কৰিম
ড্ৰেইন বিশেষকৈ ড্ৰেইন চিষ্টেম আমাৰ ওচৰত নাই, গতিকে সেইবিলাক আমি প্ৰায়ৰিটি দিম। কিন্তু ফুটপাথৰ সমস্যাটো বাঢ়িছে যে পূব ফালে দোকান আছে। নাই 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 নাই, এইটোতো মই যিটো জানো আমাৰ গঠিত আজি যদিও মানে গঠন হৈছে, তাৰ আগতেও মানে প্ৰশাসনে চেষ্টা কৰিছিলে কিন্তু পৰা নাই। কিন্তু যিহেতু আমি দায়িত্ব পাইছোঁ, আমি লোকেল মানুহ হওঁ, গতিকে আমি লোকেলৰ প্ৰব্লেমটো আমি বুজি পাওঁ।